প্ৰকৃতিস্থ হৈ থকা কথাবোৰক অপ্ৰকৃতিস্থ কৰাটো মানুহৰ স্বভাৱ। এই স্বভাৱবোৰক আকৌ ওলোটাই প্ৰশ্ন কৰাটো আমাৰ স্বভাৱ। কৈফিয়ত বহুত, গুচি যোৱাৰ, উভতি নহাৰ। শুনিছা, তোমাক লৈ এখন উপন্যাস লিখিম। এখন চহৰৰ কথা কম, তাত তুমি থাকিবা, তাত মই থাকিম। এখন হৃদয়ৰ কথা কম, খুব উজাৰিম কিহৰ সাহসত মোৰ হৃদয়ত তোমাৰ অনাধিকাৰ প্ৰৱেশ। কি জানা, উভতাই পঠাব মই নাজানো, নতুনকৈ সপোন দেখিব নাজানো। চেহ, বতৰটো বৰ বেয়া জানা, ইজাকৰ পিছত সিজাক বৰষুণ, যেন সেয়া তোমাক লৈ কৰা মোৰ অনুভৱ। উহ, লেঠাৰি যেন নিচিগিবই। কোৱা, আৰে তোমাৰ মাতটো কেনেকৈ সলনি হৈ গ'ল মিছ? থাকক, বাংলা শিকিবলৈ বৰ মন আছে জানা। এসো আমাৰ চহৰে না বলাৰ গল্পে অহেতুক ভিৰে। মোৰ মনত আছে তুমি গান গোৱা সন্ধ্যাটো, মোৰ মনত আছে তুমি ভালপোৱা ৰং অথবা এৰি অহা সপোনটো। পাহৰিব নজনাটো যে মোৰ পুৰণি বেমাৰ। কমিটমেণ্টৰ পৃথিৱীত মোৰ অনুভৱ সজাই এৰি যোৱা পক্ষী, মুক্ত চঞ্চল। কি কোৱা, মেণ্টেল ষ্ট্ৰেংথ। আৱেগিক মানুহবোৰ এনেকুৱাই, তুমি নুবুজিবা।